নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অসমৰ বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসমূহৰ কাৰণে এটা বহুত ভাল খবৰ আহিছে। অসম চৰকাৰৰ ফালৰ পৰা তোমালোকক দিয়া হ'ব বছৰি 7,000 টকা আৰু মাহিলী তোমালোকক দিয়া হ'ব 700 টকাকৈ। ইয়াত ধনী দুখীয়া বা SC ST বুলি কোনো ধৰণৰ কথা নাই, সকলো ছাত্ৰ ছাত্ৰীয়ে পাব। তো ক'ৰ পৰা আহিছে খবৰটো আৰু কেনেধৰণে তোমালোকে এপ্লাই কৰিবলৈ পাৰিবা সেই সকলোখিনি ডিটেইলছ মই তোমালোকক দেখাই দিম। গতিকে ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবা। চ' ব'লাচোন আজি আৰম্ভ কৰোঁ। এইখন হৈছে অফিচিয়েল নটিচ। অসম চৰকাৰৰ হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্ট দিছপুৰৰ ফালৰ পৰা আহিছে নটিচখন। 2 আগষ্ট 2019 প্ৰকাশিত হৈছিলে আৰু ইয়াত তেওঁলোকে কৈছে আমাৰ অসমৰ সন্মানীয় বিত্তমন্ত্ৰী দেৱে যেতিয়া 2019 আৰু 20ৰ বাজেট উত্থাপন কৰিছিলে তাত পেৰা নম্বৰ 51ত কোৱা হৈছিলে যে অসম চৰকাৰৰ যিবিলাক কলেজ বা ইউনিভাৰ্চিটি আছে বা প্ৰাদেশিক কলেজবিলাক আছে তাত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলে যোনে হোষ্টেল ফেচিলিটি এভেইল কৰি আছে তেখেতলোকক প্ৰতি মাহে 700 টকাকৈ দিয়া হ'ব। 1 বছৰত 10 মাহৰ কাৰণে দিয়া হ'ব। আৰু ইয়াৰ এইমটো তেওঁলোকে কৈছিলে দ্য এইম অফ দ্য স্কিম ইজ টু প্ৰভাইড ছাবচিডি টু দ্য বৰ্ডাৰ্ছ ইন হোষ্টেল এণ্ড ৰিলিভ দ্য পেৰেণ্টছ ফ্ৰম এক্সট্ৰা ফাইনেন্সিয়েল বাৰ্ডেন। ছাত্ৰ ছাত্ৰীসকলৰ অভিভাৱকসকলে যাতে আৰ্থিকভাৱে অকণমান সকাহ দিবলৈ পৰা যায় সেইকাৰণে স্কিমখন অনা হৈছে বুলি কৈছে। স্কোপ অফ এপ্লিকেবিলিটি দ্য ছাবচিডি উইল প্ৰভাইডেড টু দ্য হোষ্টেল বৰ্ডাৰ্ছ ৰিচাইডিং দ্য হোষ্টেল, যোনবিলাকে হোষ্টেল ফেচিলিটি এভেইল কৰি আছে গভৰ্ণমেণ্ট বা প্ৰাদেশিক কলেজবিলাকত পঢ়ি আছে বা ষ্টেট ইউনিভাৰ্চিটিত পঢ়ি আছে। দ্য ছাবচিডি ইজ মিন ফৰ অল বৰ্ডাৰ্ছ ইৰেছপেক্টিভ অফ দ্য ইকনমিক ষ্টেটাছ। ইয়াত ধনী দুখীয়া বুলি কোনো ধৰণৰ কথা নাই, সকলো ছাত্ৰ ছাত্ৰীয়ে ইয়াত এপ্লাই কৰিবলৈ পাৰিব। কোনবিলাক ইনষ্টিটিউশ্যনক কভাৰ কৰা হ'ব এই স্কিমটোত? অল গভৰ্ণমেণ্ট প্ৰভিঞ্চিয়েলাইজ কলেজ এণ্ড ষ্টেট ইউনিভাৰ্চিটিজ অফ আছাম। অসম চৰকাৰৰ যিমানবিলাক প্ৰাদেশিক কলেজ বা ইউনিভাৰ্চিটি আছে তাত পঢ়ি থকা ছাত্ৰ ছাত্ৰীসকলক ইয়াত কভাৰ কৰা হ'ব। এপ্লিকেবিলিটি কোনবিলাক ছাত্ৰ ছাত্ৰীয়ে এপ্লাই কৰিবলৈ পাৰিব? দ্য ছাবচিডি উইল প্ৰভাইডেড অনলি ফৰ ৰেগুলাৰ ষ্টুডেণ্ট। ৰেগুলাৰ ষ্টুডেণ্টৰ কাৰণেহে দিয়া হ'ব। এনি ষ্টুডেণ্ট হু ইজ এক্সপেল্ড ফ্ৰম দ্য হোষ্টেল উইল নট বি এণ্টাইটেল। কোনোবা ছাত্ৰ ছাত্ৰী যদি এক্সপেল হৈছে হোষ্টেলৰ পৰা তেখেতলোকক এই ফেচিলিটিটো দিয়া নহ'ব। বেনিফিট অফ দ্য স্কিম, কেনেধৰণৰ বেনিফিট পোৱা যাব? ইজ বৰ্ডাৰ অফ দ্য হোষ্টেল উইল গেট 700 ৰুপিজ পাৰ মান্থ। প্ৰতি মাহে 700 টকাকৈ দিয়া হ'ব আৰু এইটো 10 মাহৰ কাৰণে দিয়া হ'ব 1 বছৰত। আৰু এই ক্ষেত্ৰত তোমালোকে নিজে এপ্লাই কৰিবলৈ নোৱাৰা। ইয়াৰ লিষ্টখন কলেজৰ ফালৰ পৰা পঠাব লাগিব, এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা, ঠিক আছে। তো ইয়াত তেওঁলোকে লিখি দিছে ডিউটিছ অফ ইউনিভাৰ্চিটিজ এণ্ড কলেজ। দ্য ৰেজিষ্ট্ৰাৰ অফ ইউনিভাৰ্চিটি এণ্ড প্ৰিন্সিপাল অফ কলেজ have to submit the list of beneficiaries along with bank account details for necessary reimbursement. তোমালোকৰ বেংক একাউণ্ট ডিটেইলছ, IFSC কোড নাম্বাৰ, তোমালোক কোন ক্লাছত পঢ়ি আছে সেই সকলোবিলাক ডিটেইলছৰ এখন লিষ্ট বনাব লাগিব আৰু এই লিষ্টখন পঠাব লাগিব ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যন। তেখেত এই অফিচলৈ পঠাব লাগিব, তাৰপাছত তোমালোকক টকা দিয়া হ'ব। সেই লিষ্টখন ওলোৱাৰ পাছত 8 আগষ্ট তাৰিখে শ্ৰীমতী জি ফুকন ACSে এখন লিষ্ট বাহিৰ কৰিলে। এই টোটেল 9খন কলেজ আৰু ইউনিভাৰ্চিটি বা যিমানবিলাক প্ৰাদেশিক কলেজ আছে সেই সকলোবিলাকলৈ প্ৰিন্সিপাল বা ৰেজিষ্ট্ৰাৰলৈ পঠাইছে যাতে এই যিটো স্কিমটো হয় অতি সোনকালে কাৰ্যকৰী কৰিবলৈ পাৰে। আৰু তাৰ পাছতে আমাৰ যি শিক্ষামন্ত্ৰী হয় সিদ্ধাৰ্থ ভট্টাচাৰ্যদেৱে এটা পোষ্ট কৰিলে তেখেতে যে চৰকাৰী বিশ্ববিদ্যালয় মহাবিদ্যালয়সমূহৰ হোষ্টেলত থাকি শিক্ষা গ্ৰহণ কৰা ছাত্ৰ ছাত্ৰীসকলক খোৱা খৰচৰ বাবদ প্ৰতি মাহে 700 টকাকৈ মাননি প্ৰদান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, কটন বিশ্ববিদ্যালয়, বড়োলেণ্ড বিশ্ববিদ্যালয়, ৰবীন্দ্ৰনাথ ঠাকুৰ বিশ্ববিদ্যালয়, মাধৱদেৱ বিশ্ববিদ্যালয়, ভদ্ৰদেৱ বিশ্ববিদ্যালয়, KBVS এণ্ড ষ্টাডিজ বিশ্ববিদ্যালয়, চৰকাৰী বিদ্যালয়সমূহ আৰু প্ৰাদেশিক মহাবিদ্যালয়সমূহৰ হোষ্টেলৰ আৱাসীসকলে এই সুবিধা লাভ কৰিব। গতিকে বন্ধু বান্ধৱীসকল নিশ্চয়কৈ যাতে বহুত ভাল খবৰ হয়। তোমালোকৰ বন্ধুবৰ্গৰ মাজত এই ভিডিঅ'টো শ্বেয়াৰ কৰিলে যাতে তেখেতলোকে গম পায়। আৰু ভিডিঅ'টো চাই কেনে পালা মোক জনাবা। আৰু যদি প্ৰথমবাৰ ভিজিট কৰিছা তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। আজিলৈ ইমানেই, ধন্যবাদ।